তো নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল ইনফৰমেশ্যন চেনেলটোলৈ। তো বন্ধুবান্ধৱীসকল, আপোনালোকে যদিহে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব খোজে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কি নথিপত্ৰ লাগিব, কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ফৰ্মখন ক'ত জমা দিব, এই সকলোখিনি কথা জনাই আছোঁ। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক এটা কৰা নাই তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধুবান্ধৱীসকল, প্ৰথমতে ইয়াতে আবেদন নং মানে এপ্লিকেশ্যন নাম্বাৰ ইয়াতে আপোনালোকে কোনো ধৰণৰ ফিল আপ কৰিব নালাগে। তো তাৰপিছত আছে ডিষ্ট্ৰিক্টটো আপোনাৰ কি হয় সেইটো ফিল আপ কৰি দি দিব। তাৰপিছত আপোনাৰ এইটো আছে নগৰ আৰু গ্ৰাম্য, মানে আপুনি নগৰ থাকে নে গাঁৱত থাকে সেইটো ইয়াতে টিক মাৰ্ক দি দিব। যদিহে নগৰ তেনেহ'লে নগৰৰ টিক মাৰ্ক দিব, যদিহে গাঁৱত তেনেহ'লে গ্ৰাম্যত টিক মাৰ্ক দি দিব। তাৰপিছত আপোনাৰ ডেট মান্থ ইয়াৰ আপুনি যিদিনাখন আবেদন কৰে সেইদিনাখনত আপুনি ডেটটো বহাই দি দিব। তো তাৰপিছত আছে ইয়াতে এড্ৰেছ ডিটেইলছ, ঠিকনা আপোনালোকে চাওক। ইয়াতে প্ৰথমতে খণ্ড নাম ব্লক, তাৰপিছত আছে নগৰ স্থানীয় সংখ্যা, মানে আপুনি যদি গাঁৱত থাকে তো আপোনাৰ খণ্ড নামটো বহাই দিব, আৰু যদি নগৰত থাকে তেনেহ'লে স্থানীয় সংখ্যা আপোনাৰ কিমান হয় ইয়াতে বহাই দি দিব। তো তাৰপিছত আছে ইয়াতে নেক্সট আছে গাঁও পঞ্চায়ত আপোনাৰ কি হয় সেইটো বহাই দিব, আৰু যদি নগৰ থাকে তেনেহ'লে আপোনাৰ নগৰ নামটো বহাই দি দিব। তো তাৰপিছত আছে ইয়াতে ভিলেজ নেম, আপুনি যদি গাঁৱত থাকে তেনেহ'লে আপোনাৰ গাঁওখনৰ নাম দিব, আৰু যদি আপুনি চহৰত থাকে তেনেহ'লে আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দি দিব। তো তাৰপিছত আছে লোকেলিটি ইন টাউন, বসবাস কৰা নগৰ অঞ্চলৰ নাম। তো আপোনালোকৰ এইটো বসবাস কৰা নগৰ অঞ্চলৰ নামটো ইয়াতে বহাই দি দিব। মানে কি হয় আপোনাৰ যোনখনত বসবাস কৰি আছে সেইখনৰ ঠিক নামটো বহাই দি দিব। তাৰপিছত আছে আপোনাৰ এপ্লিকেশ্যন ফাৰ্ষ্ট নেম। তো আপোনালোকৰ এনেকুৱা কিছুমানৰ থাকে যে ফাৰ্ষ্ট নেম মিডিল নেম থাকে, তো সেনেকুৱা ধৰণৰ বহুতৰে থাকিব পাৰে। তো যিসকলৰ ফাৰ্ষ্ট নেম আছে ইয়াতে বহাই দি দিব। তাৰপিছত মিডিল নেমটো আপোনাৰ এই নেক্সট বক্সটোত বহাই দিব। তো লাষ্ট নেমটো ইয়াতে যোনটো আপোনাৰ লাষ্ট নেম আপোনাৰ যোনটো টাইটেল আছে সেইটো ইয়াতে বহাই দি দিব। তো তাৰপিছত আহিল জেণ্ডাৰ আপোনাৰ পুৰুষ মহিলা আদাৰ্ছ এইটো আপুনি বহাই দিব। তো বন্ধুসকল, ইয়াতে পুৰুষ নহ'ব, অকল মহিলাসকলৰ কাৰণে এইটো আবেদন কৰিবলৈ দিছে। তো মহিলাসকলৰ ইয়াতে টিক মাৰ্ক হ'ব। তো তাৰপিছত আছে আপোনাৰ 1/4/2020 পৰ্যন্ত আপোনাৰ বয়স কিমান হৈছে, তো ইয়াতে আপুনি বহাই দি দিব। তো তাৰপিছত আছে হাউচ নম্বৰ, আপোনাৰ ঘৰৰ নম্বৰ কিমান সেইটো বহাই দিব। তো তাৰপিছত আছে বসতি স্থান, তো আপোনাৰ বসতি স্থানত আপোনাৰ গাঁৱৰ নামখনো বহাই দিব ইয়াতে। তো তাৰপিছত আছে পুলিচ ষ্টেচন, আপোনাৰ থানা, তো থানা কি পৰে সেইমতে আপোনালোকে বহাই দি দিব। তো তাৰপিছত আছে পাৰা আৰু পথৰ নাম। তো আপোনাৰ গাঁৱত যদি থাকে এনেকুৱা তো আপোনাৰ পাৰাখনৰ নাম বহাই দিব, নাইবা আপোনাৰ পথৰ নামো বহাই দিব পাৰে। তাৰপিছত আছে পিনক'ডটো আপোনালোকে আপোনাৰ কিমান পিনক'ড হয় এইটো বহাই দি দিব। তো তাৰপিছত আছে আপোনাৰ আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে বহাই দি দিব। তো তাৰপিছত আছে ফেমিলি ডিটেইলছ, পৰিয়ালৰ বিৱৰণ। তো আপোনালোকৰ পৰিয়ালত কিমান 5জন নে 6জন নে 7জন আছে, তো ইয়াতে ক্ৰমিক নম্বৰ দি বহাই দি দিব। তাৰপিছত ইয়াতে নাম দিব, বয়স দিব, লিংগ দিব, পুৰুষ নে মহিলা সেইটো দিব। তাৰপিছত সম্পৰ্ক, আপোনাৰ আবেদনকাৰীৰ লগত আপোনালোকৰ মানে কি পৰিয়ালৰ সদস্যসকলৰ কি সম্পৰ্ক ইয়াতে বহাই দি দিব। তো তাৰপিছত আছে ইয়াতে ৰাইট ছাইডত কিছুমান আপোনালোকে বক্স দেখা পাইছে DSWDY। তো বন্ধুসকল, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অলপ তলত আহি আপোনালোকে ইয়াতে দেখা পাব। চাওক, D মানে হ'ল ডাইভৰ্চ, বিবাহ বিচ্ছেদ, S মানে হ'ল ছেপাৰেট, তাৰপিছত W মানে হ'ল উইডো মানে বিধৱা, আৰু DY দিব্যাং মানে বিকলাংগ। তো বন্ধুসকল, এনেকুৱা ধৰণৰ আপোনালোকৰ মানে কি কিছুমান সদস্য থাকিবও পাৰে। তো বন্ধুসকল, D মানে হ'ল ডাইভৰ্চ। তো আপোনালোকে এনেকুৱা ধৰণৰ আপোনাৰ কোনটো হয় ইয়াতে টিক মাৰ্ক বহাই দি দিব। তো তাৰপিছত আছে তলৰ বক্সটোত আছে আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিটেইলছ। তো বন্ধুসকল, আপোনালোকৰ কিন্তু একোখন যোনে আবেদন কৰে তো তাৰ বেংকৰ
একাউণ্ট থকাটো খুবেই মানে কি বাধ্যতামূলক। তো বন্ধুবান্ধৱীসকল প্ৰথমতে ইয়াতে IFSC কোডটো বহাই দিব কৈছে। তো IFSC কোডটো আপোনাৰ বেংকৰ একাউণ্টৰ প্ৰথম আপোনাৰ যোনখন পৃষ্ঠা আছে সেইখনতে পাব। তো তাৰপিছত বেংকৰ নাম, তো বেংকৰ নামটো আপোনালোকে বহাই দিব, ষ্টেট বেংক নে চেণ্ট্ৰেল বেংক নে আপোনাৰ যি বেংক নহওক কিয় আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত আপোনাৰ বেংক ব্ৰাঞ্চ নেম, আপোনাৰ ব্ৰাঞ্চৰ নামটো কি, তো ব্ৰাঞ্চৰ নামটো ইয়াতে বহাই দি দিব। তো তাৰপিছত আহিল বেংকৰ একাউণ্ট নম্বৰ, একাউণ্ট নম্বৰটো আপোনালোকে ভালকৈ চাই বহাই দি দিব। তো তাৰপিছত আছে আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয়, তো বাৰ্ষিক আয় এনুৱেল ইনকাম আপোনাৰ কিমান, পৰিয়ালৰ এনুৱেল ইনকাম আপোনালোকৰ কিমান, তো এইকেইটা আপোনালোকে ইয়াতে বহাই দি দিব লাগিব। তো তাৰপিছত আছিল সংযুক্ত কৰিবলগীয়া নথিপত্ৰ। তো আপোনালোকে ইয়াতে আপোনালোকে কি নথিপত্ৰ দাখিল কৰিব লাগিব বা ছাবমিট কৰিব লাগিব। তো ইয়াতে বেংক পাছবুক ফ্ৰণ্ট পেজ, মানে আপোনালোকৰ যোনখন আপোনাৰ ফটো আছে বা যোনখন ডিটেইলছ আছে একাউণ্ট নম্বৰ আছে, তো সেইখন আপোনালোকে ছাবমিট কৰিব লাগিব আৰু লগতে ইয়েছ মাৰিব লাগিব। তো তাৰপিছত আছে প্ৰাধান্যতাক সমৰ্থন কৰি নথিপত্ৰ। তো মানে কি ইয়াৰ লগতে আপোনালোকে কি দিব, ভোটাৰ আই কাৰ্ড, পান কাৰ্ড, যেনে এনেকুৱা ধৰণৰ আধাৰ কাৰ্ড, এনেকুৱা ধৰণৰ দিলে আপোনালোকে ইয়াতে ইয়েছত ৰাইট চিন মাৰি ইয়াতে ছাবমিট কৰিব। তাৰপিছত অন্য কোনো ডকুমেণ্ট বা নথিপত্ৰ সংযুক্ত যদি দিয়ে আপোনালোকে, যেনে বহুকেইটা আপোনালোকৰ ডকুমেণ্ট থাকে, তো এনে ক্ষেত্ৰত আপোনালোকে ইয়াতে ইয়েছত মানে টিক মাৰ্ক মাৰি দি দিব। তো তাৰপিছত আছে ইয়াতে আপোনালোকৰ ডিক্লাৰেশ্যন, ইয়াতে আপোনালোকে এইখিনি পঢ়ি ইয়াতে যোনটো বক্স আছে ইয়াতে ৰাইট চিন মাৰি দি দিব, দুয়োটাতে আপোনালোকে ৰাইট চিন মাৰি দি দিব লাগিব। তো আপোনালোকে ঘৰৰ যিজনে আবেদন কৰে তো তেওঁৰ ছিগনেচাৰটো ইয়াতে এই বক্সত, ৰাইট চাইডৰ যোনটো বক্স আছে ইয়াতে ছিগনেচাৰ কৰি দিব লাগিব। তো তাৰপিছত তলত আছে ইয়াতে আপোনালোকে কোনো ধৰণৰ ফিল আপ কৰিব নালাগে, এইখন কাৰ্যালয়তে ফিল আপ কৰিব। আপোনালোকৰ জিপিত নাইবা যদিহে চহৰত থাকে তো টাউন কমিটি তাতে আপোনালোকে ইয়াতে ফিল আপ কৰিব। তো আপোনালোকে নিজে ফিল আপ কৰিব এইটো নালাগে, ইয়াতে লেখাই আছে ফৰ অফিচ ইউজ। তো তাৰপিছত আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্ট, তো এই ৰিচিপ্টখন আপোনালোকক চাওক, এইখন যোনখন আছে আপোনালোকে ভালকৈ চাব, এই যোনখন ৰিচিপ্ট আছে এইখন আপোনালোকক আপোনাৰ পঞ্চায়ত নাইবা আপোনালোকৰ যোনটো মিউনিচিপালিটি মানে কিবা আছে চহৰত যিসকলে বসবাস কৰে তো তেওঁলোকৰ পৌৰসভাৰ পৰা এইটো আপোনালোকৰ যে ফৰ্মখন ছাবমিট কৰিছে তো সেই প্ৰমাণপত্ৰ হিচাপে আপোনালোকক ৰিচিপ্টখন দি দিব। তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধু বান্ধৱীসকল আৰু এই ভিডিঅ'টো যাতে সকলোলৈ শ্বেয়াৰ কৰি দিয়ে। তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই আছিল, ধন্যবাদ।